হেমন্ত মামা আমাক দলংখন দিব লাগে। বাৰিষা হলে আমাৰ বহুত কষ্ট হয় আহিবলৈ, দলঙৰ ওপৰেদি পানী বৈ যায়, আমি কেতিয়াবা ইয়াত পৰোঁ, সেইবাবে আমাক দলংখন দিয়ে যেন আপুনি। মই আঞ্চলিক হাইস্কুল বলগাটাৰ প্ৰধান হওঁ। আমাৰ আঞ্চলিক হাইস্কুল বলগাটাৰ নিচেই ওচৰতে থকা লক্ষী নদীৰ ওপৰৰ যিখন বাঁহৰ দলং, সেই বাঁহৰ দলংখনৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী অহা যোৱাত বহুতো সুবিধা হয়। প্ৰতি বছৰে আমি এই সমস্যাত ভুগি আহিছোঁ। ইতিমধ্যে আমি ৰজাঘৰীয়াকো মানে এই কথা আমি জনাইছোঁ, তথাপিতো একো মানে সঁহাৰি পোৱা নাই। তেখেতসকলে কোনো গুৰুত্ব দিয়া নাই। প্ৰতি বছৰে আমি বছৰত মানে 3বাৰকৈ এই দলংখন মানে আমি স্কুলে ভাল কৰিব লাগে। তাত আমাক কোনো ৰাজহুৱা অনুষ্ঠানে বা ৰাইজে আমাক সহায় সহযোগ নকৰে। আমি নিজাববীয়াকৈ স্কুলৰ পৰা মানে যিটো আমাৰ এনুৱেল গ্ৰেণ্ট আহে বা আমাৰ যিটো স্কুলৰ পুঁজি, তাৰ পৰাই আমি মানে দলংখন ভাল কৰি আহিছোঁ। এই দলঙৰ কাৰণে, বেয়া দলং বা ৰাস্তা বেয়া কাৰণে আমাৰ ষ্টুডেণ্টৰ সংখ্যা কমি গৈ আছে, ছাত্ৰ ছাত্ৰী একেবাৰে কমিছে। আজিকালি এনেকুৱা ৰাস্তা হয়তো বাঁহৰ দলঙৰ ৰাস্তা হয়তো নাইয়ে। সেইকাৰণে অভিভাৱকসকলেও তেখেতসকলৰ ল'ৰা ছোৱালীসকলক আমাৰ বিদ্যালয়ত নামভৰ্তি কৰিবলৈ টান পায়। তথাপিতো আমি হোম ভিজিট কৰি কেইজনমান আনিছোঁ। বৰ্তমান আমাৰ গতিকে অতি শীঘ্ৰে যাতে আমাৰ দলংখন চৰকাৰে দৃষ্টিগোচৰ কৰি ভাল কৰি দিয়ে, তাৰ বাবে অনুৰোধ জনাইছোঁ।